ইউটিউব চেনেল আয়ুষ্মান ভাৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চিনি পাইছেনে মোক? আজি মই মাস্ক পিন্ধি ভিডিঅ' বনাই আছোঁ। হয়, মই গীতাঞ্জলি। আজি মই আপোনালোকৰ কাৰণে য়োগা ভিডিঅ' লৈ অহা নাই। একচুৱেলি মোক বহুতে সুধি আছিলে যে য়োগা যিবোৰ ড্ৰেছেছ আছে, য়োগা যিবোৰ আইটেম আছে, আমাৰ ষ্ট্ৰেপ, দেন য়োগা মেট আৰু ঢেৰ বস্তু পায়, য়োগা ৰিলেটেড বহুত বস্তু আছে, ব্লগছ, সেইবোৰ ক'ৰ পৰা ল'ব লাগে, মই ক'ৰ পৰা ল'ম। একচুৱেলি আমাৰ ব্ৰেণ্ড, স্পৰ্টছ ব্ৰেণ্ড বহুতেই বেছি আছে। ৰিবক, এডিডাছ, এছিক্স, পিউমা, নাইকি, বহুত বেছি ব্ৰেণ্ড আছে। মই আজি শ্বপিং কৰিব আহিছোঁ। মোৰ যিটো ফেভৰেট ব্ৰেণ্ড হয় সেইটোৰ বিষয়ে মই আপোনালোকক জনাম। ফেভৰেট এইকাৰণে হয় কাৰণ ইয়াৰ কোৱালিটিটো খুবেই ভাল হয়, বহুতেই বেছি ৰিলায়েবল হয়, আৰু লগতে এইটোৰ যিটো কষ্ট হয় সেয়া বাকী ব্ৰেণ্ডবোৰৰ তুলনাত বহুতেই বেছি কম। মই কোৱা নাই আপোনালোকে 100-200 পাব বস্তু, কিন্তু হয় আৰামছে আপোনালোকে 1000ৰ ভিতৰত ধুনীয়া বহুতেই কমফৰ্টেবল য়োগা পেণ্ট পাব, য়োগা টেংক টপ পাব। তেন্তে বলক শ্বপিং কৰি লওঁ। চাই ল'ব পাৰে আপোনালোকে, অনলাইন অৰ্ডাৰ কৰি ল'ব। এয়া শ্বুজ হয়। গুৱাহাটীত কিমান কালেকশ্যন আছে এয়া দেখিছে আপোনালোকে, এইবোৰ চব য়োগা পেণ্ট এণ্ড জিম ট্ৰেক পেণ্ট। এই ডিকেথলনখন দিল্লীৰ চিলেক্ট চিটি ৱৰ্ক মলৰ ভিতৰত আছে, আৰু চিলেক্ট চিটি
কালেকশ্যন হয়